বহুত বছৰ লগ লাগি এটা জীৱন গঠিত হয় আৰু বহুত মাহ লগ লাগি এটা বছৰ গঠিত হয় আৰু বহুত দিন লগ লাগি এটা মাহ গঠিত হয়। দ্যাটছ মিন এটা দিন লগ লাগি আপোনালোকৰ জীৱনটো গঠিত হৈছে। এই ভিডিঅ'টো বনোৱাৰ মোটিভ এটাই, যিসকল মানুহে কৰিম বুলি কোনো এটা কাম কৰিব পাৰে নেতিয়ালে বা তেওঁলোকে তাক কমফৰ্ট জোনত সোমাই থকাৰ বাবে সেই কামটো সফল হ'বগৈ পৰা নাই। তো সেইসকল লোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মই যিকেইটা নিয়ম ক'ম সেইকেইটা নিয়ম এটলিষ্ট যদি মানি চলে 2025 চনটো আপোনালোকে এটা সফল বছৰ হিচাপে আপোনালোকে মানি ল'ব পাৰিব। ৰুল নাম্বাৰ 1, 3 ঘণ্টাৰ সময়। আপোনালোকে দিনটোৰ 24 ঘণ্টাৰ পৰা আপোনালোকে 3 ঘণ্টা যেনেকৈ নহওক আপোনালোকৰ নিজৰ বাবে ওলাব লাগিবই। বাকী 21 ঘণ্টা আপুনি যি কৰে, য'ত যায়, যি খেলে ধুলে, যি কৰে এভৰিথিং আপোনালোকে কৰক, কিন্তু আপোনালোকৰ নিজৰ বাবে দিনটোৰ 24 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় ওলাব লাগিবই। এই 3 ঘণ্টাটো এনেকুৱা হ'ব যে এই 3 ঘণ্টাটো অকল আপোনাৰ, য'ত আপোনাৰ মোবাইলটো পুৰা চাইলেণ্ট থাকিব বা ফ্লাইট মোড কৰিব পাৰে আৰু আপোনালোকৰ এটা ৰুম, আপোনাৰ যিটো ৰুম হয় সেই ৰুমটো আপোনালোকৰ দৰজাখন বন্ধ কৰি ল'ব আৰু তাতে কোনো ডিষ্ট্ৰেকশ্যন একো নাথাকে, পুৰা চাইলেণ্ট হয়। বাকী আপুনি 24 ঘণ্টাৰ পৰা 3 ঘণ্টা বাদ দি 21 ঘণ্টা যি কৰে আপুনি কৰিব পাৰে। জাষ্ট আপোনাক এই 3 ঘণ্টাটো মানে সদায়ৰ বাবে, এদিনৰ কাৰণে নহয়, আপোনাৰ যিটো মই ৰুল কৰিছোঁ সেই ৰুল মতে আপোনালোকে সদায় দিনটোৰ 3 ঘণ্টা আপুনি নিজৰ নামত ল'ব লাগিবই। আপুনি এই দিনটোৰ 3 ঘণ্টাটো আপুনি কোনো স্কিল শিকাৰ কাৰণে লওক, নহয় বা আপোনাৰ মাইণ্ডছেটটো ডেভেলপ কৰিবৰ কাৰণে লওক, নহয় বা আপোনাৰ কোনো প্ৰজেক্টৰ কামৰ বাবে লওক। মুঠৰ ওপৰত আপুনি এই 3 ঘণ্টাটো দিনটোৰ ভিতৰত ল'ব লাগিবই, কোনো এক্সকিউজ দিব নোৱাৰে। আপুনি এই 3 ঘণ্টাটোৰ বাবে আপোনাৰ যিটো সপোন আছে আপোনাৰ সেই সপোনটোক লক্ষ্য কৰি কিনে আপুনি এই 3 ঘণ্টাটো আপুনি নিজৰ কাৰণে দিব লাগিবই। ৰুল নাম্বাৰ 2 হৈছে মেণ্টেল ষ্ট্ৰেছ। 80% মানুহে মেণ্টেল ষ্ট্ৰেছত ভোগে। এটাই কাৰণ হৈছে নিগেটিভিটি। যিকোনো বেলেগৰ কথা আলোচনা কৰে বা নিগেটিভ চিন্তা কিছুমান লৈ মনত সোমায়, বা কামটো নহ'বই নেকি, কামটো ক'ত হ'ব, এনেকুৱা পাৰিম জানো, এনেকুৱা নিগেটিভিটি আপুনি যেতিয়ালৈ নিগেটিভিটি আপোনাৰ মনত আনি থাকিব তেতিয়ালৈ আপোনাৰ গোটেই থিংকিং আপোনাৰ নিগেটিভিটি হৈ যাব আৰু আপোনাৰ যিখিনি আপোনাৰ পৰিৱেশ আছে সেইখিনি সদায় নিগেটিভলি আপুনি দেখি থাকিব। চ' সেইকাৰণে আপোনালোকে জীৱনত যিমানখিনি নিগেটিভিটি আছে গোটেইখিনি এভইড কৰিব লাগিব। আপুনি নিগেটিভ কথা পাতা বা নিগেটিভ কিছুমান কাম কৰা বা নিগেটিভ ভিডিঅ' চোৱা, এভৰিথিং আপুনি নিগেটিভ মানুহৰ লগতো আপুনি চাইড লাগিব লাগিব, কাৰণ আপোনাৰ নিগেটিভিটিটোৱে আপোনাৰ জীৱনটো সদায় ডাউনৰ ফালে গতি কৰি আছে। তো ৰুল নাম্বাৰ 2টো হৈছে আপুনি নিগেটিভিটি এভইড কৰিব লাগিব। আপুনি যিমান নিগেটিভিটি আছে জীৱনৰ গোটেইখিনি যদি নিগেটিভিটি আপুনি ওলাই দিয়ে আপোনালোকৰ মাজলৈ পজিটিভিটি লাহে লাহে আহি থাকিব আৰু সেই পজিটিভিটিখিনি আহি আপোনাৰ যিখিনি নিগেটিভিটি গোটেই কমপ্লিট 100% নোহোৱা হ'ব, তেতিয়া আপোনাৰ জীৱনটো আপুনি দেখিব যে আপোনাৰ জীৱনটো এটা ভাল গতিপথত যাই আছে। চ' আপুনি এই ডিচিপ্লিনখিনি মেইনটেইন কৰক আৰু নিগেটিভিটিখিনি আপুনি জীৱনৰ পৰা আঁতৰাই পঠাওক। জানুৱাৰী 1 তাৰিখৰ পৰাই আপোনালোকে এইটো ডিচিশ্যন ল'ব লাগিব যে মই কোনো নিগেটিভিটিৰ লগত নাথাকোঁ, বা নিগেটিভিটি মানুহক হওক বা নিগেটিভিটিৰ কথা পতা হওক বা নিগেটিভিটি কিছুমান কাম হওক, মই নিগেটিভিটিৰ পিছত পৰি নাথাকোঁ। আপোনালোকে যেতিয়া নিগেটিভিটিটো আপোনাৰ নিজৰ লাইফৰ পৰা আঁতৰাই পঠাব তেতিয়া আপুনি জীৱনটোত যিটো পজিটিভিটি আছে সেই পজিটিভিটি আনিলে আপোনাৰ জীৱনটো কণ্ট্ৰল কৰিব সুবিধা হ'ব, আপোনাৰ জীৱনটো এটা ধুনীয়া গতিপথত গতি কৰিব। ৰুল নাম্বাৰ 3 হৈছে ৱাৰিয়ৰ আৱাৰ্ছ, মানে যোদ্ধা সময়। আপুনি সময়ৰ লগত যুদ্ধ কৰিব লাগিব বা যুদ্ধ কৰিব পাৰিব লাগিব। বহুত মানুহে ৰাতিপুৱা উঠিম বুলি কৈ 5টাত এলাৰ্ম দিয়ে, কিন্তু কি হয় বহুত মানুহ এনেকুৱা আছে যে 5টাত এলাৰ্ম দি কেনে এলাৰ্ম বন্ধ কৰি শুই যায়। চ' আপুনি সেই এলাৰ্ম দিয়া মানুহৰ শাৰীত পৰিব নালাগিব। যদি 5টাত উঠে 5টাত উঠিব লাগিব। আপুনি এলাৰ্ম বাজক নাবাজক, আপুনি 1 মাহ যদি কণ্টিনিউ এলাৰ্ম যদি বাজাৰ পিছত যদি আপুনি ডেইলি উঠিব চেষ্টা কৰে, আপোনাৰ তেতিয়া এলাৰ্মতকৈ আপুনি 1 মিনিট হ'লে আগত সাৰি পাব, কাৰণ আপোনাৰ যিটো ডেইলি ৰুটিন আছে সেইটো ৰুটিন ফ'ল' কৰিব লাগিব। বহুত মানুহে ৰুটিন ফ'ল' নকৰে। ৰুটিন ফ'ল' নকৰে মিনছ আপুনি সময়ক আপুনি ব্যৱহাৰ নকৰে। সেইকাৰণে কৈছোঁ আপুনি সময়ৰ লগত যুদ্ধ কৰিব লাগিব, কাৰণ জীৱনৰ মেইন বস্তুটো হৈছে সময়। আপুনি সময় অপচয় কৰিলে আপোনাৰ জীৱনটো পিছুৱাই আহি আছে। সময়ৰ লগত আপুনি যুদ্ধ কৰিব লাগিব। ৰাতিপুৱা যেতিয়া শুই উঠিব 5টা বজাত, এদিন নহয়, এদিনৰ কথা মই কোৱা নাই, আপুনি ডেইলি কৰিব লাগিব এইটো কাম। আপুনি 5টা বজাত সদায় শুই উঠিয়েই আপুনি 3টা কাম কৰিব লাগিব 1 ঘণ্টাৰ বাবে। এটা কাম 20 মিনিটকৈ। আপুনি প্ৰথম 20 মিনিটটো আপুনি এনেদৰে ব্যৱহাৰ কৰক, যিটো আপোনাৰ ভয়
বা যিটো ফেয়াৰ, যিটো ভয়ৰ কাৰণে আপুনি কাম কৰিবলৈ আপুনি পিছুৱাই আছে বা যিটোৰ কাৰণে আপুনি আনকমফৰ্টেবল পায়, আপুনি সদায় নিজৰ মানে আইনাখনৰ ওপৰত, ঘৰৰ যিখন আইনা আছে, আইনাখনৰ সন্মুখত আপুনি নিজে নিজক প্ৰশ্ন কৰক, মই এই ভয়টো কিহৰ কাৰণে কৰি আছো বা এই ভয়টোৱে মোক বাধাৰ সৃষ্টি কৰিছে। আৰু আপুনি এই প্ৰশ্নৰ উত্তৰ আপুনি নিজে নিজক কৰিব লাগিব আৰু নিজেই যেনেকৈ নিজক প্ৰশ্ন কৰিছে আৰু নিজেই নিজৰ পৰাই সেই উত্তৰটো ল'ব লাগিব। আপোনালোকে সদায় ৰাতিপুৱা 20 মিনিট আপোনালোকে নিজৰ যিটো আপোনালোকৰ ভয় হৈ আছে বা যিকোনো বস্তুৰ কাৰণে আপোনালোকে আনকমফৰ্টেবল পাই আছে, সেইটো সলিউশ্যন সদায় ওলাবই লাগিব। নেক্সট 20 মিনিটটো হৈছে আপোনাৰ ফিজিকেল ৱৰ্কআউট। মিনছ আপুনি য়োগা কৰিব পাৰে বা আপুনি জিম যিখিনি এক্টিভিটি থাকে সেইখিনি কৰিব পাৰে। এইখিনি এক্টিভিটি অকল আপোনাৰ সেই বডিটোৰ কাৰণে নহয়, আপুনি যিমানে এইখিনি য়োগা কৰে বা আপুনি যিখিনি জিম ৱৰ্কআউট কৰে সেইখিনি আপোনাৰ মেণ্টেল যিটো হেল্থ আছে, মেণ্টেল হেল্থটো আপোনাৰ ষ্ট্ৰং কৰিব। আপুনি এই মেণ্টেল হেল্থটো ষ্ট্ৰং কৰিবলৈ আপুনি ডেইলি আপুনি জিম কৰিব লাগিবই। জিম বুলি নহয়, আপুনি মেডিটেশ্যন কৰিব পাৰে বা আপুনি য়োগা কৰিব পাৰে। আপোনাৰ জীৱনটো ছাকচেছফুল কৰিবলৈ হ'লে আপুনি এইখিনি ডিচিপ্লিন মেইনটেইন কৰিব লাগিবই। আৰু এঘণ্টাৰ লাষ্ট 20 মিনিটটো হৈছে গ'ল ভিজুৱেলাইজেশ্যন। মিনছ আপোনাৰ যিটো গ'ল হয়, আপোনাৰ যিটো লক্ষ্য, আপুনি যাক লৈ সপোন দেখি আছে, সেই লক্ষ্যটো আপোনালোকে এই 1 নম্বৰৰ পৰা বা প্ৰথম ষ্টেপৰ পৰা সেই 100 নম্বৰ বা হাজাৰ হাজাৰ ষ্টেপলৈ আপুনি কেনেদৰে এই ছাকচেছ কৰিব, যিটো আপোনাৰ জাৰ্ণিটো আছে, লোৱাৰৰ পৰা আপাৰলৈ যিটো জাৰ্ণিটো আছে, আপুনি সেই জাৰ্ণিটো আপোনালোকে নিজকে এবাৰ চাব যে যেতিয়া আপুনি সফল হ'ব তেতিয়া আপোনাৰ কিমান ভাল লাগিব, কিমান ফূৰ্তি লাগিব। তো সেইখিনিৰ কাৰণে আপুনি নিজৰ যিটো লক্ষ্য হয়, গ'ল হয়, সেই লক্ষ্যটো আপোনালোকে সদায় আপগ্ৰেড কৰি যাই থাকিব লাগিব। ৰুল নাম্বাৰ 4, নিজকে সদায় সঁচা ক'বলৈ শিকক। মানে এইটো কৈছোঁ যে মই আজিৰ পৰাই কৰিম বা মই এতিয়াৰ পৰাই কৰিম কামটো। এনেকুৱা হয় যে কাম এটা আছে, আপুনি আজি নহয় কালিৰ পৰা কৰিম বুলি কয়, কালি শব্দটোৱে আপোনাক বহুত পিছুৱাই নি আছে জীৱনটোত। তো আপোনালোকে সদায় নিজক সঁচা ক'বলৈ শিকক আৰু কামটো সদায় আজিৰ পৰা নহয় এতিয়াৰ পৰাই কৰিবলৈ শিকক। বা ৰাতিপুৱাৰ পৰা আপুনি ৰাতি শোৱাৰ আগলৈকে, ৰাতি শোৱাৰ আগত নিজক প্ৰশ্ন কৰক যে আজি মই দিনটোত নিজে যিটো ৰুল বনাইছিলোঁ সেই ৰুল মতে কামটো কৰিছোঁনে, বা যদি মই কামটো কৰা নাই মই নিজক কিয় ফাঁকি দিছোঁ বাৰে বাৰে। আৰু এই ফাঁকি দিয়াৰ কাৰণে জীৱনটোত সদায় পিছুৱাই যাব লগা হৈ আছে। এক্সকিউজটোৰ কাৰণে আপুনি জীৱনটোত আগবাঢ়িবলৈ পৰা নাই। তো যিটো আহিবলগীয়া বছৰ আছে সেইটোৰ কাৰণে আপোনালোকে সদায় এতিয়াৰ পৰাই বা আজিৰ পৰাই আপোনালোকে এটা ৰুটিন বনাব লাগিব। যিটো আপোনাৰ লক্ষ্য আছে, যিটো গ'ল আছে, সেই গ'লটোত এচিভ কৰিবলৈ। ৰুল নাম্বাৰ 5, আৰু ৰুল নাম্বাৰ 5 হৈছে চাইলেঞ্চ। আপোনালোকে সদায় কুল হ'বলৈ চেষ্টা কৰক। মানে কথা কম, কাম বেছি। আৰু যেতিয়া আপুনি এই কথা কম, কাম বেছি অৰ্থটো আপোনালোকে নিজৰ জীৱনত এপ্লাই কৰিব, তেতিয়া আপোনালোকৰ যিটো ডেইলি ৰুটিন আছে সেই ৰুটিনটোত আপোনালোকে বা ডেইলি যিটো আপোনাৰ লাইফৰ গ'ল আছে সেই গ'লটোত ছাকচেছ হ'বলৈ আপোনালোকৰ এইটো সহায় হ'ব। অযথা কথা ক'লে আপোনালোকৰ সময় অপচয় হয়, আপোনালোকে হয়তো জানে। বা চাইলেঞ্চ এইটো কাৰণে কৈছোঁ, আপোনালোকৰ মেইন ভিলেইনটো হৈছে আপোনালোকৰ মোবাইল ফোনটো। য়েছ, মোবাইল ফোনটো আপোনালোকৰ ভিলেইন বুলি এইকাৰণে কৈছোঁ, মোবাইল ফোন ব্যৱহাৰ কৰিব লাগে, কিন্তু এঘণ্টা বা আপোনাৰ যিখিনি কাম হয় সেই প্ৰয়োজনীয় কামখিনিৰ কাৰণেহে। যদি আপুনি ছ'চিয়েল মিডিয়া স্ক্ৰল কৰিম বুলি আহে, তেতিয়া আপোনাৰ জীৱনটো এটা লোৱাৰ দিশে গতি কৰি আছে। আপোনালোকে সেই স্ক্ৰল কৰি থকা মানুহজনৰ শাৰীত নপৰিব কেতিয়াও। মোবাইলটো ভিলেইন বুলি এইকাৰণে কৈছোঁ, মোবাইলটো আপোনাক বহুত সময় বৰবাদ কৰি দিছে। বা আপুনি 1 ঘণ্টা 2 ঘণ্টালৈ স্ক্ৰল কৰি ভিডিঅ' চাই আছে, তাৰ পিছত উপলব্ধি কৰিব যে মই এই টাইমখিনি এনেই নষ্ট কৰিলোঁ। তো যিমান পাৰে আপোনালোকে মোবাইলটো এভইড কৰক। যদি আপোনালোকৰ কামটো মোবাইল বা লেপটপ বা এইবিলাকৰ ডিজিটেল কামত নহয়, তেতিয়াহ'লে আপোনালোকে মোবাইলটো এভইড কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ যিয়ে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে বা এই যি 5টা ৰুল মই ভিডিঅ'টোক কৈছোঁ, সেই ৰুলকেইটা যদি আপোনালোকে মানিবলৈ চেষ্টা কৰে, আপোনালোকৰ যিটো সপোন সেই সপোনটো ছাকচেছ কৰাত আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে এই 5টা ৰুল, মাত্ৰ 5টা ৰুল আপোনালোকে যদি ডেইলি ৰুটিন মেইনটেইন কৰি আপোনালোকে যদি এই 5টা ৰুল আপোনালোকে মানি চলে, জানুৱাৰী 1 তাৰিখৰ পৰাই আপোনালোকে 2025 চনৰ এণ্ডিঙত আপোনালোকে দেখা পাব যে আপোনাৰ জীৱনটো 0ৰ পৰা এটা 1ৰ ফালে আপোনালোকে এটা ষ্টেপ গতি কৰিব। চ' ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।